আমার প্রণিপাত করিব। উঠা উঠা ভাগ্যবতী হোৱা। কোন তুমি? কিয় আহিলা আমাৰ আশ্ৰমলৈ? এই অভাগিনী ভাগ্যবতী বুলি আশীৰ্বাদ প্ৰদান কৰি উপভোগ নালাগে কৰিব। সোমালে কিয় কৰিছা আজি তুমি মোৰ প্ৰতি এনে আচৰণ? সতিনীৰ আগমনত কি মই আনন্দত কৰোঁ নৃত্য। ধূপ দীপ জ্বলাই জনাও সম্ভাষণ, নে সুমিষ্ট আহাৰেৰে কৰাও আপ্যায়ন। স্বামী কি কৰোঁ মই? কান্দা, মোৰ অৱস্থাৰ কথাও এবাৰ চিন্তা কৰা। ৰাক্ষস জাতিৰ বুলি যদি মই কৈকশীৰ প্ৰস্তাৱ কৰোঁ অগ্ৰাহ্য, তেন্তে জাত পাতৰ কৰিলো বিচাৰ বুলি জগতে নিন্দিব আমাক। তাতে আশ্ৰয় বিচাৰি অহা অভাগিনী কৈকশীক যদি মই কৰোঁ প্ৰত্যাখ্যান, তেন্তে সেয়াও জানো নহ'ব পাপ? নিজৰ বাবে নহয় স্বামী, অন্ততঃ এবাৰ হ'লেও ভাবিব লাগিছিল যুৱপুত্ৰ কুবেৰৰ কথা। কন্যাসম কৈকশীক বিবাহ কৰাওঁতে এবাৰো নাভাবিলে নিজৰ লগতে উত্তৰ পদমৰ্যাদাৰ কথা। মোৰ এই ক'ত ভাবিব আপোনালোকে? পুৰুষ শাসিত সমাজত কেইবাগৰাকী পত্নী ৰখাটো পুৰুষৰ বাবে নাই বাধা। অথচ এই কাৰ্য যদি কৰে কোনো নাৰীয়ে, তেন্তে সেই নাৰী হ'ব পতিতা। কৈকশী আজি পূৰ্ণিমাৰ চন্দ্ৰমা, আৰু আমি হ'লো অমানিশাৰ পপীয়া তৰা। যাওক স্বামী, চন্দ্ৰমাৰ আভাত হৰ্ষই উৎসাহিত। স্বামী যাওক। মোৰ বাবে আপোনাৰ আজি এনে অৱস্থা। মোক আপুনি ক্ষমা কৰি দিব স্বামী। মই
পালনেৰে জগত কৰি আছা উদ্ধাৰ এনেদৰে কৃপা দৃষ্টি বৰকিবা সদায় জগতৰ জীৱকুলৰ ওপৰত হৰি ওম হৰি ওম হৰি ওম